নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ বোকাখাত টু লোহিত মুখ গহপুৰ। এতিয়া আমি বোকাখাত টাউনৰ পৰা হেলমেট এটা কিনি ল'ম, যিহেতু মোৰ ওচৰত এতিয়া হেলমেট নাই। মই যাম মোৰ মাৰ ঘৰলৈ, আমি ফেৰীয়েদি যামগৈ। এফালে আমাৰ হেলমেট কিনা হৈ গ'ল, হেলমেট কিনি ৰেডি, পিন্ধিহে ল'লোঁ আৰু দেই। গৈ থাকোঁ, আপোনালোকক দেখাই থাকিম মই। আপোনালোকে ভাবিছে চাগে আমি কোনটো ঘাটেদি যাম। আমি যাম ৰহিতা ঘাটেদি, ৰঙাগৰা হৈ সোমাই যায়। এতিয়া আমি পালোঁ এয়া কমৰগাঁও। এইফালে বনাই আছে দলং, ৰাস্তা বহুত বেয়া ইয়াতে। গৈ আছোঁ ইয়াতে অকণমান কাম এটাৰ কাৰণে ৰৈ আছোঁ। বড়ো ধান ৰুই হৈছে। সকলোলৈকে শুভেচ্ছা জনাইছোঁ। এয়া পূৰা পানী হৈ আছে। এইফালে আমিতো এবাৰ পৰিবই লৈছিলোঁ আৰু চাহক আমি কেনেকুৱা ৰাস্তাত ফেৰীঘাট দখলন আমি যিহেতু ৰাস্তা চিনি পোৱা নাই, সেইকাৰণে ইয়াতে ল'ৰা এজনক লগ পালোঁ আৰু তাকে সুধি আছোঁ কোনফালেদি যায়। এনেকুৱা ৰাস্তা আমি চিনিয়ে পোৱা নাই। বহুত ভয়ানক ৰাস্তা দেই। বিৰিণাৰ মাজে মাজে গৈ আছোঁ, কহুৱা বনৰ মাজে মাজে। বহুত জংঘলত সোমাইছোঁ আমি। এইফালে পানী আছে, কি হ'ব এতিয়া। এইফালে চাওক বহুত পানী আছে, কেনেকে যাম এতিয়া নাজানো। মইতো খোজকাঢ়িয়ে যাব লাগিব। এইফালে চুকে চুকে ক'ৰবাত যাব পাৰে যদি গৈছে আৰু অকণমান চাই, মই কোনফালে যাওঁ নাজানো আৰু। এইফালে আমি বহুতবাৰ পৰিব লৈছিলোঁ, সেইকাৰণে মই খোজকাঢ়িয়ে গৈছোঁ, উপায় নাই। সেইটো ৰাস্তা আমি সুধি আছোঁ। আমি এইটো পানী পাৰ হৈ আহিছোঁ। মই পৰি পৰি আহিছোঁ আৰু মোৰ বোকা লাগিছে। এইবোৰ মোৰ অৱস্থা নাই। এয়া চাওক, এইফালে চাওক, মোৰ এইবোৰ বোকা লাগি চেচ, মই পৰি গ'লোঁ। আৰু এজন আহিবলৈ বাকী আছে, তেওঁলোকলৈ ৰৈ আছোঁ, কিন্তু আহিয়ে পোৱা নাই। দেখা দেখিয়ে নাই, ক'ত ইহঁতে ৰৈ থাকিলে। অকণমান ৰৈ দিছোঁ, এতিয়া আহি পালোঁ আমি যাৰ কাৰণে ৰৈ আছিলোঁ। এইফালে পূৰা বালিয়ে বালি, বৰষুণ দিয়াৰ কাৰণে আজি অকণমান এইফালে যাবলৈ ভাল হৈছে, মানে স্কুটি চলাবলৈ। নহ'লেতো নাই আৰু। এতিয়া আকৌ মই নামি দিব লগা হ'ল, কাৰণ সেইফালে পানী আছে, পাৰ হৈ যাব লাগিব। যিহেতু মোক লৈ পাৰ হ'ব নোৱাৰিব। সেইফালে মই বালিৰ মাজত অকলে অকলে। এয়া চাওক পৰিৱেশ, দেখিছেনে? দেখিবলৈতো এনেই ধুনীয়া লাগিছে। এইফালে মোলৈ ৰৈ আছে, মোক মাতি আছে। এইবোৰ পানী, এয়া চাওক। এইটো পানী পাৰ হৈ যাব লাগিব। এনেকৈ পাৰ হৈ গৈছোঁ আৰু উপায় নাই। ফাইনেলি আমি ফেৰী ৰখা ঠাইলৈ আহি পালোঁ। এয়া চাওক, সেইফালে ৰৈ আছে মানুহ, যেনে তেনে আৰু ভগৱানৰ কৃপাত আহি পালোঁ। যেতিয়া আপোনালোককো অকণমান ভিউটো দেখুৱাই দিওঁ। মই এতিয়া ভিতৰলৈ গৈ বহি লওঁগৈ। এইফালে ওপৰত বহি আছে। ইয়াতো আকৌ 1 ঘণ্টামান ৰোৱাৰ পিছতহে ফেৰী ষ্টাৰ্ট দিছে। এতিয়া আমি পানীৰ মাজত।
1.5 ঘণ্টামানৰ পাছত আমি সিপাৰ পাইছোঁহি। এইফালে ৰখাব এতিয়া। ফাইনেলি আজি বহুত কষ্টৰ মাজত আহি আমি ইপাৰ পালোহি। এতিয়া আমি ঘৰলৈ যাম। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।